ভাইয়া ভাবি বাৰু আগলৈ গুচি গ'ল, মানে আমাতকৈ আগত গুচি গ'ল। কিন্তু আমি এতিয়া য'লৈকে গৈ আছোঁ সেই ৰাস্তাটো যাওঁতেই বহুত ধুনীয়া ধুনীয়া মই এটা চিনাৰী দেখিলোঁ। ইমানেই ভাল লাগিছে, মোৰ সঁচাকৈ খুব ভাল লাগিছিলে। তো সেইকাৰণে মই কেপচাৰ নকৰাকৈ থাকিবলৈ নোৱাৰিলোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, পানীৰ মাজত নৌকা, খুব ধুনীয়া লাগিছে, মোৰ সঁচাকৈ খুবেই ধুনীয়া লাগিছে। আৰু ৰাস্তাবোৰ যে ইমান চাফা, চাওকচোন আপোনালোকে, ইমান ধুনীয়া চাফা ৰাস্তা যে মানে কি ক'ম আৰু, খুব ভাল লগা এটা পৰিৱেশ। আৰু এতিয়া আমি আহি পালোঁ বাৰু। এতিয়া নামটো দেখি কেনেতো গমেই পালে ক'ত আহিছোঁ। আমি আহিছোঁ এতিয়া আগৰৱাটা ফৰ্ট। আৰু এতিয়া বন্ধ নহয় বাৰু, আমি সোনকালে আহি পাইছোঁ, বন্ধ হোৱাৰ আগতে আহি পাইছোঁ। আৰু এতিয়া আমি এণ্ট্ৰি কৰিম, এয়া এণ্ট্ৰি, সকলো গৈ আছে, আমিও যাম। আৰু মই একচুৱেলি মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ, আগতে মই অহা নাছিলোঁ, বাকী চব ঘূৰা হৈ গৈছিলে, আগৰৱাটা ফৰ্ট অহা নাছিলোঁ। তো আজি আহিলোঁ আৰু অকণমান এনজয় কৰিলোঁ, লগতে আপোনালোকক দেখুৱাম কি কি আছে, কি কি নাই, ভিতৰত কেনেকুৱা হয় দেখুৱাই আছোঁ এতিয়া আপোনালোকক। আমিতো বাৰু সোমালোঁ, ভাবি নানো আমি বাৰু ভিতৰলৈ সোমাই আহিলোঁ। কিন্তু হাজবেণ্ড আৰু ভাইয়া বাহিৰতে ৰৈ গ'ল, ফ্ৰেণ্ড কেইজনমানক পাইছিলে, সেইকাৰণে কথা পাতি আছে। আৰু এতিয়া কিন্তু টিকেট কৰিব লাগে। তো টিকেট হৈছে আমাৰ ইণ্ডিয়াৰ মানুহৰ কাৰণে 20 ৰুপিজ আৰু ফৰেনাৰৰ কাৰণে 250। আৰু এটা প্ৰব্লেম আছে ইয়াতে, টিকেট কিন্তু কাউণ্টাৰত নহয়, অনলাইন কৰিব লাগে। তো যিসকলে নাজানে তেওঁলোকৰ কাৰণে অকণমান অসুবিধাই হ'ব, আৰু যিসকলে জানে তেওঁলোকৰতো প্ৰব্লেমেই নাই। আৰু পিছফালে আছে আগৰৱাটা ফৰ্ট। আমি অতি সোনকালে ভিতৰলৈ সোমাই গৈ আছোঁ বাৰু। খুব ভাল লাগিছে আহি কেনে, পূৰা এক্সাইটেড হৈ আছোঁ ভিতৰত কি আছে কি নাই চাবৰ কাৰণে, লগতে আপোনালোককো দেখুৱাম। আৰু এতিয়া আমি ভাবি আৰু মই খোজকাঢ়ি গৈ আছোঁ, যিহেতু অকণমান ভিতৰলৈ সোমাই যাব লাগে। তো গৈ আছোঁ, আৰু আমি গৈ কেনে এতিয়া পালোঁ এণ্ট্ৰি গেট। মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো দবাই অল কৰি দিব, আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াতে আচলতে আপুনি যে অনলাইন টিকেট কৰিছে সেইটো দেখুৱাব লাগে, আৰু তেওঁলোকে চেক কৰিব যে আপুনি কেইটা টিকেট কৰিছে, সেই হিচাপে এণ্ট্ৰি কৰিবলৈ দিয়ে, আৰু লগতে হেণ্ড চেনিটাইজ কৰিব দিয়ে। তাৰপিছতহে আপুনি এণ্ট্ৰি কৰিব পাৰে। এতিয়া আমি ভিতৰত সোমাই আহিলোঁ, আৰু কেনেকুৱা কি পৰিৱেশ হয় চাবৰ কাৰণে বহুত ইণ্টাৰেষ্টিং হৈ আছোঁ, কাৰণ বহুত হিষ্টৰিকেল হয়, এইটো বহুত ইতিহাস সোমাই আছে। যিহেতু কি কি আছে মই জনাখিনি আপোনালোকৰ লগত বাৰু শ্বেয়াৰ কৰিম। এতিয়া ভিতৰলৈ যাওঁ বোলো। ইফালেও চিৰি আছে, দেখুৱাইছে আপোনালোকক, এয়া ইফালে ওপৰলৈ যাব পাৰি। আৰু চিৰিবিলাক আচলতে বহুত ডাঙৰ ডাঙৰ শিল নে কি হয় গম নাপাওঁ, কিন্তু বহুত ডাঙৰ ডাঙৰ আৰু বহুত পুৰণা যিহেতু, আৰু ইমান গ্ৰিল চিলৰ পৰা আদি কৰি সকলোখিনি ইয়াতে আছে। তো এতিয়া চাই লওঁ, এইটো এণ্ট্ৰি গেট হয়, আমি এনেকৈ সোমাই আহিলোঁ। আৰু এয়া হ'ল পৰিৱেশ, ধুনীয়া ধুনীয়া, আৰু ইমান ডাঙৰ ডাঙৰ ইটা নে কি গম নাপাওঁ এইবিলাক, বহুত ডাঙৰ হয়, মজবুত আছে পূৰা। আৰু এতিয়া আমি এনেকৈ আহি যাম ওপৰলৈ, কি আছে কি নাই চাবৰ কাৰণে। আৰু ভাইয়া ভাবি নানে চব আছে লগত, আহক আপোনালোকো আমাৰ লগত এনজয় কৰিব। পৰ্তুগীজসকলে আগৰৱাটা ফৰ্টখন বনাবলৈ আৰম্ভ কৰিছিলে 1609 চনত, আৰু বনোৱা সম্পূৰ্ণ হৈছিলে 1612 চনত। আৰু এইটো হৈছে লাইট হাউচ, আৰু লাইট হাউচটো কিন্তু দেৰিকৈ বনোৱা হৈছিলে আগৰৱাটা ফৰ্টৰ ভিতৰত। আৰু এইটো যিটো আগৰৱাটা ফৰ্টৰ ভিতৰতে আছে লাইট হাউচটো, আৰু লাইট হাউচটো বনাইছিলে 1864 চনত। আৰু লাইট হাউচটো ব্যৱহাৰ কৰিছিলে, মানে লাইট হাউচটো ব্যৱহাৰ কৰা হৈছিলে 1976 চনলৈ, মানে আমাৰ দেশ স্বাধীন হোৱাৰ পিছলৈকে আমাৰ লাইট হাউচটো ব্যৱহাৰ কৰি আছিলে। আৰু লাইট হাউচটো বনোৱাৰ কিন্তু এটা বিশেষ উদ্দেশ্য আছিলে, আৰু সেই উদ্দেশ্যটো হৈছে যে মানে যিহেতু ওচৰতে আৰবিয়ান সাগৰ আছে আমাৰ, সেই জাহাজসমূহক যি জাহাজ সাগৰত থাকে, সেই জাহাজসমূহক দিশ নিৰ্দেশন কৰিবৰ কাৰণে আচলতে লাইট হাউচটো ব্যৱহাৰ কৰা হৈছিলে। আৰু লাইট হাউচৰ ওপৰত একদম ওপৰতে লাইট এটা জ্বলি থাকে, আৰু লাইট হাউচৰ ওচৰতে এইটো হৈছে পানী টেংকি। আৰু দেখিলে আপোনাৰ মূৰ ঘমাই যাব, মানে মূৰ ঘূৰাই যাব, ইমানেই দ। আৰু এই পানী টেংকিটো আচলতে বৰষুণৰ পানীটো জমা হৈ কেনে ভাল যিটো বিশুদ্ধ পানী, সেইটো আচলতে জাহাজসমূহক যোগান ধৰা হৈছিলে এই লাইট হাউচৰ পৰা, আৰু লগতে খোৱা বস্তুৰো যোগান ধৰা হৈছিলে।
ইয়াৰে তললৈ যাব পাৰি কিন্তু এতিয়া তলা লগোৱা আছে যে সেইকাৰণে এতিয়া যাবলৈ নোৱাৰি বন্ধ কৰি থৈ দিছে চাগে কিবা প্ৰব্লেম আছে বা ডেঞ্জাৰো হ'ব পাৰে সেইকাৰণে বন্ধ কৰি থৈ দিয়া আছে বাট ৰুম চুম আছে যেন লাগিছে দেখি কেনে তেনেকুৱা যেনে লাগিছে আৰু এইটো হৈছে মডেল মানে কি আৰু মডেল অফ আপাৰ এণ্ড লোৱাৰ আগৰদা ফৰ্টৰ আপুনি এইখনত চাই কেনে গম পাব যে আগৰদা ফৰ্টটো কোনখিনিত আছে কেনেকুৱা হয় তাইখিনি কাৰণ আমি এনেকৈ চালে গম নাপাওঁ যে সেইকাৰণে ইয়াতে নক্সাখন বনাই কেনে থৈ দিয়া আছে কোনফালে যাব পাৰি আটাইখিনি ইয়াতে ধুনীয়াকৈ আছে আপোনালোকে চালেই গম পাই যাব এইবোৰ আসলে জেল হয় যেহেতু পৰ্তুগীজসকলে আগৰদা ফৰ্টখনক জেল হিচাপে বনাইছিলে তো এইবিলাক জেল হয় এতিয়াতো বাৰু ইয়াতে কোনো নাই কিন্তু ভিতৰত কিবা ইলেক্ট্ৰিকৰ বস্তু আছে চাগে লাইট জ্বলি আছিলে কিন্তু দেখিবলৈ সুৰংগৰ দৰে খুব ভয়ানক হয় আৰু ঠিক তেনেকুৱাই আগৰদা ফৰ্টৰ আপুনি চাৰিওফালে ৱালত যেতিয়া দেখিব ঠিক তেনেকুৱা শ্বেপৰে এনেকুৱা ৰাউণ্ড শ্বেপৰে আপোনালোকে দেখিব চাৰিওফালে আছিলে মানে এনেকুৱা লকআপ চাৰিওফালে আছিলে কিন্তু মাজে মাজে কেইটামানহে এতিয়া খোলা হৈ আছে আৰু বাকী আটাইবোৰ ব্লক কৰি থৈ দিয়া আছে এতিয়া ভিডিঅ'টো কৰাহে গ'ল কিন্তু ঘৰত আহিহে ভাবিছোঁ যে আমি মোবাইলটো অকণ বেয়াকৈ ল'লোঁ যাৰ কাৰণে এনেকুৱা এটা হৈ গ'ল স্ক্ৰীনখন ফুল নহ'লগৈ কিন্তু বাকী কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু এতিয়া বলক আমি তলত বাৰু বহুত আমি খেলিলোঁ এতিয়া আমি ওপৰলৈ যাওঁ মানে ওপৰৰ পৰা চাওঁগৈ কেনেকুৱা লাগে আগৰদা ফৰ্ট কেনেকুৱা পৰিৱেশ হয় কি আছে কি নাই আটাইবোৰ চাওঁ বলক ওপৰৰ পৰা আগৰদা ফৰ্ট ইমান ধুনীয়া লাগিছে আইঅ ইমান মৰম লগা এটা পৰিৱেশ মানে ইয়াতে আহিলে যাবলৈ মন নাযায় উভতি মানে ঘৰলৈ যাব অকণমানো মন নাযায় ইমান ধুনীয়া লাগিছে মোৰ খুব ভাল লাগিছে কিমান ধুনীয়া পৰিৱেশ আৰু ইমান ধুনীয়া ঠাণ্ডা হাৱা আহি আছে সাগৰৰ পৰা খুব ভাল লাগিছে আহি কেনে খুব ভাল লাগিছে পুৰা এনজয় কৰি আছোঁ এইবোৰ আচলতে ৱালৰ মাজে মাজে ঠাই আছে চাগে ইয়াতে চিপাহীবোৰ মানে পুলিচ আমি পুলিচ বুলি কওঁ ন এতিয়া তো পুলিচবিলাক চাগে ওপৰত আছিলে আৰু চাই থাকে চাগে কোন আহিছে কোন অহা নাই গাৰ্ড হিচাপে তেওঁলোকে চাগে ইয়াতে পহৰা দি আছিলে আৰু এতিয়া বাৰু আমি ওপৰৰ মানে বেলেগ ফালে চাওঁ বলক কি আছে কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ মোৰ লগত আগৰদা ফৰ্ট চাই যদি ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাবচোন বাৰু আপোনালোকেও আপোনালোকৰ কমেণ্টবোৰ পঢ়ি কেনে মোৰ খুবেই ভাল লাগে লাইট হাউচটো বাৰু দেখিছে আপোনালোকে কিন্তু ভিতৰত সোমাব পৰা ৰাস্তাওতো থাকিব লাগিব নহয় জানো বাৰু আৰু ৰাস্তাটো হৈছে এইটোৱে এই গেটখনৰে আচলতে ভিতৰলৈ সোমাব পৰা আছিলে কিন্তু এতিয়া বন্ধ কৰি থৈ দিছে আৰু কেইবাবছৰ হৈ গ'ল বন্ধ কৰা আপোনালোকে ইতিমধ্যে গমেই পাইছে নহ'লে আমিও সোমাই মেলি চাই আহিলোঁ হয় খুব ভাল লাগিছে নহয় জানো বাৰু চাৰিওফালে পানীয়ে পানী ইমান ধুনীয়া এটা মনোমোহা দৃশ্য পৰিৱেশ খুব ভাল লাগিছে মোৰো ভাল লাগিছে আৰু ইয়াতে এটা বহুত ধুনীয়া ৰহস্য সোমাই আছে ৰহস্যটো বাৰু কম এতিয়া আপোনালোকক ইয়াতে আছে এৰাবিয়ান সাগৰ এৰাবিয়ান চি আৰু মাণ্ডোভি নদী যিটো মিলন হৈছে মাণ্ডোভি নদী আৰু এৰাবিয়ান চি ইয়াতে মিলন হৈছে আৰু দুয়োটা এতিয়া একেলগ হৈ আছে কিমান ভাল লগা কথা নহয় জানো বাৰু দেখিও খুব ভাল লাগিছে ইমান ধুনীয়া এটা পৰিৱেশ মানে কি ক'ম আৰু আপুনি দেখিলে মানে আহিবলৈ মন নোযোৱা এটা মানে পৰিৱেশ যে ইয়াতেই থাকি যাওঁ তেনেকুৱা লাগে আৰু সাগৰৰ পানীত মানে যাব পৰা ৰাস্তাটো সেইটোৱে হৈছে মই যে এইমাত্ৰ দেখুৱাই দিলোঁ সেইটোৱে আছিলে ৰাস্তা গৰমত ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে মৰ্ণিং যেতিয়া আমি আহিছিলোঁ অকণমান ৰ'দটো কম আছিলে তো খুব ভাল লগা এটা পৰিৱেশ আছিলে ৱেডাৰটো খুব ভাল আছিলে কিন্তু এতিয়া যিমানে দেৰি হৈ গৈ আছে সিমানেই গৰম লাগি আহি আছে গমেই পাইছোঁ চাগে মুখ চুখ ৰঙা হৈ গৈছে আৰু ইয়াতে বহুত এনেকুৱা ধৰণৰ ৰাস্তা আছে সুৰংগৰ দৰে যিটো মানে আমি সোমাবতো নোৱাৰোঁ ব্লক হৈ আছে কিন্তু দেখিছোঁ যে বহুত ধৰণৰ ৰাস্তা আছে যিটো আহি আপুনি সেই ঠাইটুকুৰেই পাব তো তেনেকুৱা ধৰণৰ বহুত ধৰণৰ ৰাস্তা আছে যিটো ব্ৰিটিছৰ দিনতেই বনোৱা তেওঁলোকে নিজৰ কেলকুলেশ্যন হিচাপে বনাইছে তেওঁলোকৰ মতে তো আমি সোমালে চাই আমি হেৰাই থাকিম ওলাবই নোৱাৰিম আৰু সঁচাকৈ দেখি মানে চাবলগীয়া ঠাই ইয়াতে আহিলে যাবলৈ মন নাযায় স্পেচিয়েলি যেতিয়া আমি সাগৰৰ কিনাৰত থিয় হৈ থাকোঁ মোৰ খুব ভাল লাগে
এটা ঠাণ্ডা হাৱা আহি থাকে, খুব এটা মানে কি আৰু মনোমোহা দৃশ্য, মনোমোহা পৰিৱেশ, খুবেই ভাল লগা। তো ভাল লাগিছে আহি কেনে, এনজয় কৰি আছোঁ, পূৰা ইপাৰৰ পৰা সিপাৰ গৈ আছোঁ আৰু ঘূৰিম, আপোনালোককো দেখুৱাম আৰু সেয়াই। আৰু এতিয়া চাই লওঁ আৰু ক'ত কি আছে আৰু আপোনালোককো দেখুৱাই আছোঁ। এতিয়া মই বঁটা লৈ কেনে খুব গান গাই আছিলোঁ আৰু একদম বেয়া গাওঁ দেই মই, সেইকাৰণে আৱাজটো শুনোৱা নাই আপোনালোকক। আৰু এতিয়া চাবচোন, ওপৰৰ পৰা ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ভাল লাগিছে দেখি কেনে, খুব বিশাল আৰু খুব ধুনীয়া পৰিৱেশ আৰু এৰিয়াটো খুবেই বিশাল, খুব ভাল লাগিছে। আৰু ফটো কেইখনমানো উঠিছোঁ বাৰু, পাৰিলে দেখুৱাম আপোনালোককো। আমি এতিয়া ফুৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ গৌড় ফৰ্ট। আৰু এতিয়া যাবলৈ ওলাইছোঁ ইয়াৰ পৰা, সন্ধিয়া হ'ব হৈছে যিহেতু। খুব ধুনীয়া এটা পৰিৱেশ, ধুনীয়া হাৱা আহি থাকে, খুব মানে যাবলৈ মন যোৱা নাই মোৰ এতিয়া ইয়াৰ পৰা, কিন্তু তথাপি যাবতো লাগিবই। আৰু এতিয়া যাবলৈ ওলাইছোঁ গৌড় ফৰ্টৰ পৰা। আৰু যদি ক'ৰবাত যাওঁ তেনেহ'লে নিশ্চয় আপোনালোকক লগত লৈ যাম, আৰু যদি ঘৰলৈ যাওঁ তেতিয়াহ'লে ঘৰতো আপোনালোকক লৈ যাম বাৰু লগত। আৰু সেয়াই, এতিয়া যাবলৈ ওলাইছোঁ, বাট খুব ভাল লাগিছে, বহুত এনজয় কৰিলোঁ। আৰু এতিয়া আমি এণ্ট্ৰি কৰিলোঁ, এয়া যিটো আন্ধাৰ আৱাজটো হৈছে চাগে, পূৰা এইটো গুফা টাইপৰ। তো এতিয়া ওলাবলৈ লৈছোঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। গৌড় ফৰ্টৰ পৰা ওলাই অহা কিছু দূৰ পিছতে আমাৰ ওচৰত চাহ খাবলৈ মন গ'ল, সেইকাৰণে হাজবেণ্ডে আনিবলৈ গৈছিলে। এয়া হ'ল চাহ আৰু লগতে ভাবিয়ে বনাই অনা স্নেক্স, তাৰ লগত আমি খাই আছোঁ। আৰু চাহ বহুত টেষ্টি আছিলে, খাই খুব ভাল লাগিছিলে। আৰু অকণমান বতৰটো ডাৱৰীয়া আছিলে কাৰণে চাহ খাই কিনে খুব মজা লাগিছে খুব ভাল লাগিছে। আৰু এতিয়া বাৰু মই চাহকাপ খাই লওঁ দেই। এতিয়া সকলোৱে খোৱাত ব্যস্ত भैया चाय पी रहे हैं, हस्बैंड চাহ খাই কিছু দূৰ অহাৰ পিছতে দেখিলোঁ যে ইমান ধুনীয়া এটা পৰিৱেশ, দেখিছেনে আপোনালোকে? ভাবিলোঁ যে মই কেপচাৰ কৰি লওঁ, আপোনালোকেও দেখিবলৈ পাৰিব। সেইকাৰণে সঁচাকৈ গোৱাখন বহুত ধুনীয়া হয়, দেখিছেনে? পানীৰ মাজতে গছবোৰ আছে, তাকো ইমান ধুনীয়াকৈ, বহুত ধুনীয়া এটা পৰিৱেশ। মোৰ মানে গোৱাৰ পৰা বাহিৰত যাবলৈ মোৰ মন নাযায়, গোৱাখন সঁচাকৈ বহুত ধুনীয়া। পাৰিলে আপোনালোকো এবাৰ হ'লেও আহিব গোৱালৈ। চাওকচোন আপোনালোকে, নানু থিয় হৈ গৈ আছে, অকণমানো ভয় নকৰে, ইমান সৰু ল'ৰা তথাপি ভয় নকৰে। আমাৰ হ'লে কাপোৰেৰে বান্ধি ল'লে হয় মাকৰ লগত, বাচ্ছা নপৰিবৰ কাৰণে। সঁচাকৈ একদম ভয় নকৰা বাচ্ছা এইবোৰ। এতিয়া আমি আকৌ মললৈ গৈ আছোঁ, যিটো মল দি গোৱা আছিলে তালৈকে গৈ আছোঁ, কাৰণ আমাৰ কিবা এটা ৰৈ গৈছিলে ল'বৰ কাৰণে, সেইটো ল'বৰ কাৰণে। আৰু এতিয়া চাওকচোন, নানুৱে গাড়ী পাই গ'ল ফাইনেলি, পূৰা খেলি আছে। আৰু বতৰটো খুব ডাৱৰীয়া হৈছে, বৰষুণ দিব যেন লাগিছে এতিয়া। ইমান ধুনীয়া হয় ন ব্ৰিজখন, খুব ধুনীয়া আৰু বহুত কালাৰিং লাইটছ আছে। এইখন আচলতে পঞ্জিমত আছে, আৰু পঞ্জিমৰ মাণ্ডৱী নদীৰ ওপৰত থকা এখন ডাঙৰ ব্ৰিজ হয় এইখন। আমি মলৰ পৰা ওলাই আহিলোঁ আৰু দেখিছেনে, বৰষুণ কৈছিলোঁ নহয়, ডাৱৰীয়া হৈ আছিলে, বৰষুণ দিব আৰম্ভ কৰিলে। আৰু মলৰ পৰা ওলাই আহিয়ে কিছু দূৰ আহিয়ে আমি দোকান এখনত ৰৈছোঁ, কাৰণ ভাবিৰ কিছু বস্তু ল'বৰ কাৰণে আছে, তো দোকানত যাবলগীয়া আছিলে বেলেগ ফালে। তো যাই থাকোঁতেই বৰষুণ পাই গ'লোঁ, আৰু বৰষুণত আমি এনেকৈ ৰখি আছোঁ এতিয়া দোকানত। এয়া বাচ্ছাও শুই গ'ল, তো কি কৰিম আৰু, বৰষুণ কমিলেহে আমি যাবলৈ পাৰিম। আমি ঘৰ আহিলোঁ, আচলতে যোৱাকালিয়ে আহিছোঁ বাৰু, কিন্তু বৰষুণত ভিজি আহিছোঁ। কালি ভিডিঅ' বনোৱা নহ'ল, তো ভাবিলোঁ যে আজি কিয়নো দেখুৱাই দিওঁ আৰু আপোনালোকৰ লগতো কথা পাতোঁ। পিছে কেনেকুৱা পালে গৌড় ফৰ্টত ঘূৰি কেনে মোৰ লগত? যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু মই যি শ্বপিং কৰিছোঁ সেই আটাইবোৰ এতিয়া মই বাৰু দেখুৱাই আছোঁ। এয়া আচলতে ডাব্বা কিনি আনিছিলোঁ, এনেকুৱা 4টা ডাব্বা আছে এয়া, আৰু ভিতৰত এটা সৰু আছে। এয়া 4টা ডাব্বা। আৰু এযোৰ ছানগ্লাছ, খুব মৰম লগা মোৰ ছানগ্লাছ এযোৰ। আৰু এইটো টি চাৰ্ট হয়, টি চাৰ্ট নহয় একচুৱেলি,
টপ হয় টপ আৰু হাজবেণ্ডৰ এয়া টি চাৰ্ট এয়া হাজবেণ্ডৰ টি চাৰ্ট আৰু এটা হোৱাইট কালাৰৰ টি চাৰ্ট এটা গ্ৰীণ কালাৰৰ টি চাৰ্ট এয়া হাজবেণ্ডৰ দেই আৰু এয়া আনিছোঁ কিটচেনৰ কাৰণে কিটচেনত হাত মচিব ৰুটি সেকিব তাৰ কাৰণে লাগে ন সেইকাৰণে আৰু এয়া হৈছে মোৰ নাইটি লাইক ফ্ৰকে হয় এইটো এটা আৰু ভালদৰে মেলিবলৈ পৰা নাই বাৰু এয়া এইটো এটা আৰু এয়া মোৰ শ্বক্স দুযোৰ আছে আৰু ডিকটলন যে গৈছিলোঁ তাৰ পৰা এইটো আনিছিলোঁ বহুত ধুনীয়া এটা টি চাৰ্ট হয় খুব মৰম লাগিছে মোৰ কালাৰটো পিংক কালাৰ হয় বহুত ধুনীয়া সেইকাৰণে মই লৈ ল'লোঁ আৰু এইটো এটা আৰু পিংক কালাৰ খুব ফেভৰেট হয় খুব ভাল লাগে আৰু কাৰ কাৰ বাৰু পিংক কালাৰ পচন্দ হয় ক'বচোন বাৰু আৰু এইযোৰ ঝুমকা লৈছোঁ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন মোক আৰু এইযোৰ জোতা আনিছোঁ এয়া এইযোৰ জোতা আৰু লগতে আছে আৰু এইযোৰ খুব মৰম লগা মোৰ পিংক কালাৰৰ জোতা লৈছোঁ খুব ভাল লাগিছে মোৰ আৰু এয়াই হৈছে মোৰ জোতা আৰু এইযোৰ হৈছে হাজবেণ্ডৰ খুলি মেলি পিন্ধি চালে এতিয়াও আৰু অৱস্থা নোহোৱাকৈ থৈ দিছে আৰু এইযোৰ হাজবেণ্ডৰ জোতা হাজবেণ্ডৰ কম আৰু মোৰ বেছি শ্বপিং কৰিছোঁ এইখিনিয়ে আছিলে শ্বপিং বহুত কৰা নাছিলোঁ বাৰু যি ভাল লাগিছে তাকে লৈ আহিছোঁ আৰু এতিয়া কেনেকুৱা লাগিছে মোৰ বস্তুখিনি সেইটো কমেণ্ট কৰি জনাব বাৰু আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লগতে থকা বেল আইকনটো দবাই অল কৰি দি দিব আৰু থেংক ইউ মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে বাই বাই আকৌ লগ হ'ম আন এটি ভিডিঅ'ৰ সৈতে